हाँ देखा पाते দেখা পাঠিস চশমা পালে चश्मा तो पालो हाँ चश्मा लगा के এখন ভাল से দেখা পাঠিস ने के दे है चश्माटा ये साफ तो दी है सार सब दे है आगे দেখা পাত रहीस आगे तो नहीं देखा पाते रही এখন দেখা পাঠিস আমার 39 নং 5 নং চেকপাং প্রত্যেকটো বিসিডিসি 12টা বিসিডিসিত আমার এই চকু চিকিৎসা বিনামূলীয়া দুখীয়া ৰাইজৰ কাৰণে আমি আমাৰ ইউপিপিএল দলৰ ফালৰ পৰা দিয়া হৈছে আৰু তাৰে মূল দায়িত্ব লোৱা বা আমাৰ বড়োলেণ্ড নেত্ৰালয়ৰ এমডি ৰাজু ঢাকাল ডাঙৰে তেখেতে প্ৰদান কৰিছে আৰু আমাৰ দলৰ সমষ্টিৰ সকলো কৰ্মকৰ্তা ইয়াতে সহযোগ কৰিছে আৰু দেখা পাইছে প্ৰতিটো বিসিডিসিত মিনিমাম মানে 30ৰ ওপৰত মানে যিখিনি ছানি পৰা কেটৰেক্ট পেচেণ্ট তেনেকা ওলাই আছে আৰু তেনেকৈ মানে বহুতখিনি সমস্যা আছে আমাৰ যিখিনি চকু আমাৰ যিটো চকু এটা যদি 1 মিনিট যদি বন্ধ কৰি থাকো তেতিয়াহ'লে আমাৰ পৃথিৱীখন আন্ধাৰ মানে দেখা পায় তো সেইটো লক্ষ্য কৰি আমাৰ যিখিনি দুখীয়া ৰাইজ অলপ পোহৰত আহক বা তেখেতসকলে নিজৰ ল'ৰা ছোৱালী বা ভাই ভনী ভালকৈ চিনাক্ত কৰিব পাৰে তাৰে উদ্দেশ্য লৈ পেলাই আমাৰ ইউপিপিএল দলে আজি তাৰিখৰ 6টা বিসিডিসিত কমপ্লিট হ'ল আজি 64 ডনচি বিসিডিসিত এই আমাৰ চকু চিকিৎসা বিনামূলীয়া হেতু কৰা হৈছে তো গতিকে মানে আমাৰ যিখিনি পেচেণ্ট আহিছে সেইখিনি পেচেণ্টক লৈ মই অতিকৈ মানে ধন্যবাদ দিব বিচাৰিছোঁ আৰু যি ব্যক্তিসকল অহা নাই তেওঁলোকেও যাতে যিখিনি ব্যক্তি চিকিৎসা কৰি মেলি মানে নিজৰ ঘৰলৈ গুচি গৈছে তেওঁলোক মানে খবৰ পায় তেওঁলোকে আমাৰ ওদালগুৰি বড়োলেণ্ড নেত্ৰালয় এই মেডিকেলত যায় তেওঁলোকে মানে নিজৰ চকু চিকিৎসা বিনামূলীয়া এইখিনি ল'ব পাৰিব অহাকালি আছে আমাৰ মাজবাট প্ৰাইমাৰীত আমাৰ যিখিনি মাজবাট টাউন তাতে আমাৰ কৰা হৈছে তাতে মাজবাট বাগানৰ ফিল্ড তাতে লোৱা হ'ব তাতো মানে যথেষ্ট মানে তেনেকা পেচেণ্ট মানে ওলাই আহিব তেনেকৈ গৈ গৈ আমাৰ টোটেল 12টা বিসিডিসিত আমি আমাৰ এই চকু চিকিৎসা বিনামূলীয়া এইটো দি থকা হ'ব আৰু যিখিনি কেটৰেক্ট পেচেণ্ট বা আমাৰ যি ছানি পৰা পেচেণ্ট তেওঁলোকক সকলোকো প্ৰতি সপ্তাহত মংগলবাৰ দিনা মানে 1 by 1 বিসিডিসি তেনেকৈ মানে লৈ পেলাই আমাৰ ওদালগুৰি বড়োলেণ্ড নেত্ৰালয়ত মানে অপাৰেশ্যন কৰা হ'ব যিসকল পেচেণ্ট মানে মেজৰ হেৰি আছে তেওঁলোকক মানে প্ৰতি মংগলবাৰে আমাৰ এই অঞ্চলত যিখিনি নিজৰ বিসিডিসি যোন জায়গাত মানে আমাৰ বিনামূলীয়া যি চিকিৎসা শিবিৰ পাতিছে এই জায়গাতে মানে গাড়ী আহি আমাৰ যিখিনি পেচেণ্ট ওলাইছে চকু ছানি পৰা পেচেণ্ট তেওঁলোকক উঠাই লৈ যাব